নমস্কাৰ সুপ্ৰভাত আজি বৃহস্পতিবাৰ ইংৰাজী ৭ মে ২০২৬ অসমীয়া ২৩ বহাগ আজি যদি আমি নিউমাৰলজিক্যালি চাওঁ আজি ড্ৰাইভাৰ নম্বৰ আছে নম্বৰ 7 কণ্ডাক্টৰ নম্বৰ আছে নম্বৰ 4 ধুনীয়া এটা কম্বিনেশ্যন আৰু আজি যদি শুভ সংখ্যাৰ কথা কওঁ ৩ আৰু ৪ হৈছে শুভ সংখ্যা শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা আমি যদি মেঘৰাশি জাতক-জাতিকাসকলৰ আজি দিনটোৰ কাৰণে চাওঁ আজি আছিলে কাৰ্যসিদ্ধি তেওঁলোকৰ কাৰ্যসিদ্ধি হ'ব বিশেষকৈ জাতক-জাতিকাসকলৰ সম্পদ বৃদ্ধিৰ যোগ দেখাইছে গতিকে খুব এটা ভাল সময় মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ অযথা ধন ব্যয়ৰ যোগ দেখাইছে গতিকে অলপ সাৱধান চলিব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজি অৰ্থৰ আগমন ঘটিব তেওঁলোকৰ লাইফত গতিকে তেওঁলোকৰ কাৰণে ভাল সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আঘাতপ্ৰাপ্তিৰ যোগ আছে কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মত অশুভ তেওঁলোকে শুভ কৰ্ম আজি নকৰাই ভাল তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ ভ্ৰমণত কষ্ট আজি যি ভ্ৰমণ কৰিব তাত কষ্ট হ'ব বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ সম্পদ বৃদ্ধিৰ যোগ দেখাইছে খুব এটা ভাল সময় ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ দাম্পত্যত শুভ দাম্পত্য জীৱনত তেওঁলোকৰ কাৰণে খুব ভাল মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ অপবাদৰ যোগ আছে গতিকে আজি অপবাদ তেওঁলোকে পাব পাৰে সাৱধান চলিব কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ভ্ৰমণত তেওঁলোকৰ কাৰণে খুব এটা ভাল আৰু মীন ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যয় অত্যাধিক হ'ব গতিকে আজি গোটেই দিনটোৰ যদি চোৱা যায় যিহেতু আজি বৃহস্পতিবাৰ আছিলে সন্ধিয়া সময়ত এগছি ঘিউৰ চাকি যদি থাপনাত লগায় আপোনালোকৰ কাৰণে ভাল হ'ব গোটেই দিনটোৰ কাৰণে যদি অ'চ'জেন টেৰ' কাৰ্ডৰ পৰা গাইডেন্স বিচাৰোঁ গাইডেন্স আহিছে দ্য ৰিবেল কাৰ্ডটো অলপমান এগ্ৰেছিভলি অলপমান পজিটিভলি অলপমান স্পীডত যদি আপুনি কিছুমান কাম কৰে আপোনাক সকলো কাৰ্যত